কবিতাটোত শিৰোনাম দেওবাৰ ফুলি ডক্টৰ কলম ডেকা হাত। হেল্ল' গাইছ, আজি আহিছোঁ এয়া মইনা পাৰিজাতৰ সমাৰোহলৈ। ছোৱালীয়ে কবিতা গাব, বাকী আপোনালোকক দেখুৱাম, ব্লগ ভিতৰলৈ যাম। নমস্কাৰ, মই আদিত্য, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আহিছোঁ নুগুৰাত হৈ থকা মইনা পাৰিজাতলৈ। আৰু এই সমাৰোহ খুবেই ধুনীয়া এটা অনুষ্ঠান যোৱাকালিৰ পৰা হৈ আছে। আৰু ইয়াতে মানে 24 তাৰিখৰ পৰা হৈ আছে, 24 অক্টোবৰ, আৰু আজি হৈছে 25 অক্টোবৰ, আৰু অহা কাইলৈ 26 অক্টোবৰ। 26 অক্টোবৰ দিনা শেষ হ'ব। আৰু প্ৰথমতে আমাৰ শিবিৰটোকে দেখুৱাই দিওঁ, মধ্য গোলাঘাট আঞ্চলিক মইনা পাৰিজাত। আৰু আমাৰ শিবিৰটো দেখুৱাই লওঁ। ইয়াতে মইনাসকল যিহেতু ৰাতি ইয়াতে থাকিলে, আৰু ছোৱালী যিহেতু সৰু হৈ আছে, সেই ঘৰলৈ লৈ গৈছিলোঁ। আজি আকৌ আহিছোঁ এতিয়া, আৰু অকণমান আমাৰ শিবিৰটো দেখুৱাই লওঁ। খুব ধুনীয়াকৈ সজাই পৰাই থৈছে, দেখিছেনে? খুব ধুনীয়াকৈ একদম খুব ধুনীয়া লাগে শিবিৰ ভাগলৈ আহি পিনি। ৰাতি যিহেতু ইয়াতে মইনাসকল ইয়াতে থাকে, খুব ধুনীয়া এটা পৰিৱেশ, দেখিছেনে? খুব ধুনীয়া পৰিপাটিৰ পৰিৱেশ, বগা বিচনা চাদৰ দি পিনি বনাই থোৱা আছে ধুনীয়াকৈ। এয়া দেখিছেনে? ইয়াতে খেল ধেমালি হৈ আছে, মাছ হৈ গ'ল, আৰু এতিয়া ব্যায়াম প্ৰতিযোগিতা হৈ আছে। ল'ৰাহঁতে মইনাহঁতে খুব ধুনীয়াকৈ ব্যায়াম কৰি আছে, তাৰ অকণমান ভিডিঅ' কৰি থৈছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু সকলো মইনা ৰৈ আছে। ইয়াতে দৌৰ প্ৰতিযোগিতা হ'ব, মিউজিক বল, মিউজিক চেয়াৰ হ'ব, বা পাৰপানী হ'ব। দেখিছেনে? মইনাসকল আহি আঁতৰতো আছে। খুব ধুনীয়া এটা পৰিৱেশ। এনেকুৱা পৰিৱেশত থাকিবলৈ পালে সঁচাকৈ মনটো খুবেই ভাল লাগে। যিহেতু আমি সৰুতে এনেকুৱা পৰিৱেশত আছিলোঁ, আৰু এতিয়া ছোৱালীৰ লগত আহিছোঁ এই পৰিৱেশৰ মাজৰ কাৰণে। খুব এটা ভাল লগা মোৰ অনুভৱ। এই অনুভৱৰ কথা আপোনালোকক কথাৰে কৈ মানে শেষ কৰিব নোৱাৰি। খুব এটা ধুনীয়া পৰিৱেশ। আৰু এয়া দেখিছেনে? প্ৰদৰ্শনীৰ কিছু অকণমান ভিডিঅ' মই আপোনালোকলৈ কৰি থৈছিলোঁ, তাকে অকণমান দেখুৱাইছোঁ। এতিয়া বৰ্তমান ইয়াতে প্ৰদৰ্শনীৰ কাৰণে সাজু কৰি আছে। এয়া দেখিছেনে? ৰংঘৰটো ইমান ধুনীয়া লাগিছে, কাগজেদি বনাইছে। খুব ধুনীয়া এটা পৰিৱেশ ইয়াতে। দেখিছেনে? প্ৰদৰ্শনীৰ কাৰণে বস্তুবোৰ আনি আছে মইনাসকলে। খুব ধুনীয়া এটা পৰিৱেশ, আৰু সেই পৰিৱেশটো আপোনালোকক অকণমান মই ভিডিঅ' কৰি থৈছিলোঁ, যিহেতু আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ পৰিৱেশ সঁচাকৈ ভাল লাগে। এনেকুৱা পৰিৱেশ কাৰ কাৰ ভাল লাগে আপোনালোকে জনাবচোন কমেণ্ট এটা কৰি। খুব ধুনীয়াকৈ দেখিছেনে? জুবিন গাৰ্গক ইমান ধুনীয়াকৈ আঁকি থৈছে মইনাসকলে। মধ্য গোলাঘাট আঞ্চলিক মইনা পাৰিজাত খুব ধুনীয়া এটা মানে পৰিৱেশৰ মাজলৈ আহিছোঁ। এইকেইদিন এই মইনাসকলৰ মাজতে আছোঁ, খুব ভাল লাগিছে। আৰু আপোনালোকক অকণমান দেখুৱাইছোঁ ইয়াৰ পৰিৱেশটো। খুব এটা ভাল লগা মানে মুহূৰ্ত মোৰ বাবে, যিহেতু আগতে আমিও সৰুতে এনেকৈ মইনা পাৰিজাতত ভাগ লৈছিলোঁ, আৰু এতিয়া এই পৰিৱেশটো ছোৱালীৰ লগতে আহিছোঁ। আৰু এয়া মূল মঞ্চভাগ। ইয়াতে এতিয়া বৰ্তমান কবিতা আবৃত্তি হ'ব, আৰু সেয়েহে মইনাসকল কিছু কবিতা আবৃত্তিৰ কাৰণে থকা মইনাসকল বহি আছে। এয়া দেখিছেনে? কবিতা আবৃত্তিৰ বিচাৰকসকলক সম্বৰ্ধনা জনাইছে। খুব ধুনীয়া এটা অনুষ্ঠান, তেওঁলোকক আদৰণি জনাইছে। আৰু ইয়াতে খুব ধুনীয়াকৈ খন্তেক পিছতে কবিতা আবৃত্তি হ'ব, প্ৰতিযোগিতাসমূহ। আৰু অকণমান মই কৰি থলোঁ। এয়া দেখিছেনে? ছোৱালীয়ে খুব ফূৰ্তি পাইছে, সকলোকে লগ পাইছে, সেয়ে দৌৰি ফুৰিছে। আৰু এয়া দেখিছেনে? ছোৱালীয়ে কবিতা আবৃত্তি কৰিছে। কবিতা আবৃত্তি কৰিম। কবিতাটোত শিৰোনাম দেওবাৰ ফুলি ডক্টৰ কলম ডেকা হাজৰিকা। দেওবাৰ কি যে ভাল দিন, কতোৱে কাৰো নাই বিষাদৰ্শী। লাহে ধিলে শুই উঠা ল'ৰা ৰৈ নাই, উঠিয়ে খেলিলেও নবকে যে মায়ে। ফুটবল, মাৰ্বল আৰু ক্ৰিকেট খেলি ধূলি লাগি হ'লে লেট। আমলখি জলফাই ফুলো দেখিছালি, কেনেবাকৈ ক'ৰবাত কাটে যদি ভৰি। তথাপিতো ভয় নাই কৰি থাকা লওঁ। দেওবাৰ আজি নাই দেউতাৰো খং। দেওবাৰ গাটো লগা দি
কটুৱে কাৰো নাই বিষাদৰ চিন ধন্যবাদ ছোৱালীয়ে যিহেতু কবিতা আবৃত্তি কৰিলে আৰু এতিয়া পাৰাপানী খেলিবৰ কাৰণে আহিছে ছোৱালীয়ে আৰু ছোৱালীকো পাৰাপানী খেলত দি দিছোঁ ইনেও নোৱাৰে বুলি গম পাইছোঁ তথাপিতো দিছোঁ তাই হেঁপাহ কৰিছে যিহেতু তাৰো অকণমান ভিডিঅ' কৰি থৈছিলোঁ তাকো আপোনালোকক দেখুৱাই দিছোঁ দেখিছেনে মইনাসকলে ইমান ধুনীয়াকৈ পাৰাপানী খেলিছে সেয়েহে ভাবিলোঁ আপোনালোককো অকণমান ভিডিঅ' কৰি থৈ দিওঁ যিহেতু ভাল লাগিব এই পৰিৱেশটো চাই আপোনালোকৰ চাগে পুৰণা স্মৃতি মনলৈ আহি গৈছে এই পৰিৱেশটো সঁচাকৈ ভাল লাগে দেই মই সেয়েহে ভিডিঅ' কৰি ৰাখিছোঁ আৰু ফেচবুকতো সাঁচি থৈছোঁ তেতিয়াহে আপোনালোকক দেখুৱাব পাৰিম কেতিয়াবা নিজেও চাইছোঁ আৰু খুব ভাল লাগিছে এই পৰিৱেশটো সেয়েহে আপোনালোকক ভিডিঅ' কৰি অকণমান দেখুৱালোঁ চাই থাকক ভিডিঅ'টো আমি ছোৱালীয়ে মই বহি আছোঁ বেক চাইডে লাষ্টত আহি পিনি বহি আছোঁ ছোৱালী বোলে ভোক লাগিছে আৰু ঘৰৰ পৰা টিফিন লৈ আহিছিলোঁ টিফিন অকণমান খুৱাই দিছোঁ তাইক আৰু ভাত যিহেতু খুৱাইছে তাই ভাত অকণো খালে তথাপিতো কিবা এটা খাওঁ বুলি ক'লে মই টিফিন লৈ আহিছিলোঁ সেয়ে খাবলৈ দিছোঁ আমি দুইটা বহি আছোঁ একেবাৰে লাষ্টত আৰু দেখিছেনে এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আজিলৈ আহিছোঁ বাই বাই চাই থাকক ভিডিঅ'টো নুগুৰা কেনেকুৱা লাগিলে গাই এতিয়া ক'লৈ যাওঁ আমি এতিয়া ঘৰলৈ যামগৈ বুলি অঁ আকৌ কাইলৈ আহিম ন বাই বাই